কাতি বিহুৰ দিনা তুলসীৰ তলত আপুনি কেনেকৈ চাকি জ্বলাব লাগিব, কেনেকৈ চাকি জ্বলালে আপোনাৰ ঘৰখনৰ মংগল হ'ব, কেনেকৈ চাকি জ্বলালে আপুনি ভগৱানৰ কৃপা লাভ কৰিব পাৰিব। তাতোতকৈ ডাঙৰ কথাটো হ'ল তুলসীৰ তলত চাকি জ্বলালে আপোনাৰ কি লাভ হ'ব সেয়া জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইবাবে এই ভিডিঅ'টো সম্পূৰ্ণ কাতি বিহু বিশেষ, কাৰণ কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱাটো আমাৰ পৰম্পৰা। কিন্তু আমি বহুতেই ইয়াৰ মূল কথাখিনি নাজানো বাবেই আমি তাৰ ফলৰ পৰা বঞ্চিত হওঁ। আচলতে তুলসীৰ তলত চাকি জ্বলালে আমাৰ কিনো লাভ হয় বা তুলসীৰ তলত আমি কিমান সময়ত কেনেদৰে চাকি জ্বলাব লাগিব সেই কথাখিনি সকলোৱে জানি লোৱাটো অতি দৰকাৰী। কাতি বিহু উপলক্ষে প্ৰস্তুত কৰা এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আমি আশা কৰিলোঁ, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ মনোকামনা পূৰণ হ'ব পাৰে। আমিও কামনা কৰিম ভগৱানে আপোনাৰ মংগল কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কাতি বিহু অসমীয়াৰ 3 বিহুৰ ভিতৰত কাতি বিহু হৈছে অন্যতম। এই কাতি বিহুত আমি তুলসীৰ তলত চাকি জ্বলাওঁ, কিন্তু কাতি বিহুত তুলসীৰ তলত চাকি জ্বলালে আমাৰ কি লাভ হ'ব, তুলসীৰ ভেটিৰ তলত আমি চাকি গছ জ্বলালে আমাৰ কোনবোৰ সমস্যা দূৰ হ'ব বা আমি কেনেকৈ চাকি গছ জ্বলাব লাগিব সেই সম্বন্ধে আপোনাক এটা কাহিনী আমি ক'ব বিচাৰিছোঁ। গতিকে কাহিনীটো আপুনি সম্পূৰ্ণকৈ শুনিব। সনাতন ধৰ্মত তুলসীৰ গুৰুত্ব বহুত বেছি। কোৱা হয় তুলসীৰ পূজা সৰ্বপ্ৰথমে ভগৱান বিষ্ণুৱে কৰিছিল। শ্ৰীহৰিয়ে কৈছে, যেনেদৰে দেৱী লক্ষ্মীৰ কাৰণে বৈকুণ্ঠই ঐশ্বৰ্য লাভ কৰে, সেইদৰেই তুলসীৰ কাৰণে বৈকুণ্ঠত পবিত্ৰতা আছে। পৃথিৱীলোকতো যি স্থানতেই তুলসীৰ পুলি থাকে সেই স্থানত কেতিয়াও অপশক্তি থাকিবই নোৱাৰে। যিটো স্থানত তুলসী পুলি থাকিব সেই স্থানেই আটাইতকৈ পবিত্ৰ হ'ব। সেইবাবেই আমি ঘৰখনত এটা তুলসী পুলি অৱশ্যেই ৰোপণ কৰিব লাগে। তুলসীৰ তলত চাকি জ্বলালে আমাৰ কি লাভ হয় আহক জানি লওঁ এই প্ৰাচীন কাহিনীটোৰ জৰিয়তে। এই কাহিনী ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাক শুনাইছিল। এদিন কি হ'ল, দেৱী সত্যভামাই ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ আহি শ্ৰীকৃষ্ণক সুধিলে, হে স্বামী, আপুনি মোক তুলসীত জল অৰ্পণৰ মহত্ব গুৰুত্বৰ বিষয়ে ধুনীয়াকৈ বুজাই দিলে, কিন্তু তুলসীৰ তলত চাকি জ্বলালে কি লাভ হয় সেই কথা কিন্তু আপুনি মোক নক'লে। প্ৰতি সন্ধিয়া তুলসীৰ তলত চাকি কিয় জ্বলোৱা হয়, ইয়াৰ পৰা মনুষ্যই কি ফল লাভ কৰে, তুলসীৰ তলত চাকি জ্বলোৱাৰ বিধি কি, আৰু তুলসীৰ তলত চাকি গছি জ্বলোৱাৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে, অনুগ্ৰহ কৰি আপুনি মোক বিস্তাৰিত ৰূপত এই কথাখিনি বুজাই দিয়ক প্ৰভু। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, সমাজৰ কল্যাণৰ বাবে আজি তুমি মোক এটা উত্তম প্ৰশ্ন কৰিছা। শ্ৰীকৃষ্ণই ক'লে, তোমাক এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে মই তোমাক এক প্ৰাচীন কাহিনী ক'ব বিচাৰিছোঁ, আৰু এই কাহিনীৰ মাজতেই তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিবা। সন্ধিয়া সময়ত তুলসীৰ তলত চাকি জ্বলালে কি ফল পোৱা যায় সেইখিনিকেই মই এই কাহিনীটোৰ জৰিয়তে তোমাক ক'ব বিচাৰিছোঁ। শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, মই ক'বলৈ ওলোৱা এই কথাখিনি তুমি মন দি শুনিবা। এই কথাখিনি যি মনুষ্যই মন দি শুনে তেওঁৱেই তুলসীৰ তলত 100 বছৰ চাকি জ্বলালে যি ফল লাভ কৰে সেয়া এই কথাখিনি শ্ৰৱণ কৰিলেই তেওঁ লাভ কৰিব। দেৱী সত্যভামাই ক'লে, হে প্ৰভু, এই কথাখিনি শুনিবলৈ মই বহুত বেছি উৎসুক। কৃপা কৰি আপুনি মোক এই কথা বিস্তাৰিত ৰূপত শুনাওক। তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাক সেই কথা শুনাবলৈ ধৰিলে। ভগৱান শ্ৰীকৃষ্ণই কাহিনীটো এনেকৈ আৰম্ভ কৰিলে, হে দেৱী, পূৰ্বকালত দক্ষিণ দিশত ত্ৰুভদ্ৰা নামৰ এখন নদী আছিল। সেই নদীৰ কাষতেই হৰিহৰপুৰ নামৰ এখন সুন্দৰ নগৰ আছিল। সেই নগৰতেই হৰিদীক্ষিত নামৰ এজন ব্ৰাহ্মণে বাস কৰিছিল। হৰিদীক্ষিত অত্যন্ত গুণৱান, চৰিত্ৰৱান, ধৰ্মীয় কাৰ্য সম্পাদন কৰা আৰু বেদৰ মাৰ্গেৰে চলা এজন খুব ধাৰ্মিক ব্যক্তি আছিল। হৰিদীক্ষিতে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিছিল। সেই ব্ৰাহ্মণজনৰে এগৰাকী পত্নী আছিল, যাক বহুতেই দুৰাচাৰী বুলি ক'বলৈ ধৰিছিল, কাৰণ তেওঁৰ কৰ্মৰ কাৰণেই তেওঁক মানুহে তেনেদৰেই সম্বোধন কৰিছিল। প্ৰতিদিনেই তেওঁ নিজৰ স্বামীক অপমান কৰিছিল, নিজৰ স্বামীক ভয়ংকৰ গালিগালাজ কৰে, দুৰ্ব্যৱহাৰ কৰে আৰু ভয়ংকৰভাৱে নিজৰ স্বামীক দুখ দিছিল। কেতিয়াও নিজৰ স্বামীৰ কাৰণে তেওঁ ভোজন ৰন্ধা নাছিল।
নিজৰ স্বামীৰ সৈতে তেওঁ কেতিয়াও একেলগে হোৱা নাছিল। কেতিয়াও তেওঁ নিজৰ স্বামীক মৰমেৰে কোনো কথাই নকৈছিল। স্বামী পৰিয়ালৰ কোনোবা যদি তেওঁলোকৰ কুটিৰলৈ আহিছিল, মহিলাগৰাকীয়ে অপমান কৰি দুৰ্ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াইছিল আৰু কাম বাসনাত উন্মত্ত হৈ অন্য ব্যভিচাৰী নাৰীৰ সৈতে বিভিন্ন কাম কাজত লিপ্ত হৈ ঘূৰা-ফুৰা কৰি ফুৰিছিল। নিজৰ স্বামীৰ পৰিৱৰ্তে পৰপুৰুষৰ প্ৰতিহে মন লাগিছিল সেই মহিলাগৰাকীৰ। নিজৰ স্বামীক মৰমেৰে এষাৰ মাত নিদিয়া সেই মহিলাগৰাকীয়ে পৰপুৰুষৰ সৈতে মিঠা মিঠা কথা কৈ তেওঁলোকৰ সংগত থাকিবলৈ লৈছিল। পৰপুৰুষক মোহিত কৰিবলৈ, মোহাচন্ন কৰিবলৈ তেওঁ বিভিন্ন কৌশল অৱলম্বন কৰি ঘূৰা-ফুৰা কৰি ফুৰিছিল। কেতিয়াবা বনত গছৰ তলত বহি সুন্দৰ পুৰুষৰ সৌন্দৰ্য তেওঁ উপভোগ কৰিছিল। দুষ্ট পুৰুষক মোহি সেই পুৰুষৰ সৈতে ভোগবিলাস কাম বাসনাত মত্ত হৈ পৰিছিল হৰি দীক্ষিতৰ পত্নীয়ে। এদিন কি হ'ল, সেই দুৰাচাৰী মহিলাগৰাকীয়ে বনত এজোপা গছৰ তলত থিয় হ'ল। তেওঁৰ চিত্ৰ কাম বাসনাৰে ভৰি পৰিছিল। সুন্দৰ কামনা বাসনাৰে মত্ত হৈ থকা পুৰুষলৈ অপেক্ষা কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে তেনেকৈ দীৰ্ঘ সময় অপেক্ষা কৰাৰ পিছতো সেই স্থানলৈ কিন্তু কোনো পুৰুষ নাহিল। সেইবাবেই মহিলাগৰাকী অত্যন্ত দুখী হ'ল আৰু সুঠাম পৰপুৰুষৰ অপেক্ষাত ইফালে সিফালে তেওঁ ঘূৰিবলৈ ধৰিলে, চাবলৈ ধৰিলে। সেইদিনা মহিলাগৰাকীৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ'ল। সেই স্থানতেই বিভিন্ন ধৰণৰ কথা বতৰা কৈ মহিলাগৰাকীয়ে বিলাপ কৰিবলৈ ধৰিলে। মহিলাগৰাকীয়ে ক'লে, আজি কি হ'ল? এই মাৰ্গেৰে দেখোন কোনো সুন্দৰ পুৰুষ এবাৰো নাহিলে। এতিয়া মই কেনেদৰে নিজৰ কাম বাসনাখিনিক শান্ত কৰোঁ? আজি ৰাতিটো মই কেনেকৈ পাৰ কৰোঁ? মহিলাগৰাকীয়ে চিঞৰি চিঞৰি বিলাপ কৰিবলৈ ধৰিলে। সেই ঘন জংঘলখনত এটা হিংস্ৰ বাঘ আছিল। সেই পাপিনী মহিলাগৰাকীৰ চিঞৰত বাঘটো সাৰ পাই উঠিল আৰু গোজৰণি মাৰি সেই মহিলাগৰাকীক ভক্ষণৰ বাবে মহিলাগৰাকীৰ কাষলৈ আহিল বাঘটো। সন্মুখত সেই বাঘটো দেখি মহিলাগৰাকী ভয়ত কম্পমান হ'ল। মহিলাগৰাকী ঘামিবলৈ ধৰিলে। ভয়ত মহিলাগৰাকী থৰ থৰকৈ কঁপিবলৈ ধৰিলে। মহিলাগৰাকীয়ে পলাবলৈ চেষ্টা কৰাৰ পূৰ্বেই, কিবা এটা কৰাৰ পূৰ্বেই বাঘে আক্ৰমণ কৰিলে মহিলাগৰাকীক। বাঘৰ আক্ৰমণত ধৰাশায়ী হৈ মাটিত বাগৰি পৰিল সেই মহিলাগৰাকী। মাটিত বাগৰি পৰা মহিলাগৰাকীয়ে চিঞৰিবলৈ ধৰিলে, ঐ বাঘ, তই কিয় ইয়ালৈ আহিছ আৰু মোক এনেদৰে কিয় আক্ৰমণ কৰিছ? মই ইয়াত মোৰ প্ৰিয়তমৰ বাবে অপেক্ষা কৰিছোঁ। তই মোক এৰি দে। মোক ভক্ষণ কৰি তোৰনো কি লাভ হ'ব? সেই মহিলাগৰাকীৰ সেই কথাখিনি শুনি ক্ষন্তেকৰ বাবে বাঘটো ৰৈ গ'ল আৰু হাঁহি হাঁহি বাঘটোৱে ক'বলৈ ধৰিলে। বাঘে হাঁহি হাঁহি মহিলাগৰাকীক ক'লে, হে দুৰাচাৰী নাৰী, আজি বিধাতাই তোক মোৰ সন্মুখলৈ লৈ আহিছে। তোৰ দৰে পাপিনী স্ত্ৰীক ভক্ষণ কৰাটোৱেই আজি মোৰ একমাত্ৰ কাম। তোক ভক্ষণ কৰিলেই মই এই শৰীৰৰ পৰা মুক্তি লাভ কৰিম। তেতিয়া পাপিনী মহিলাগৰাকীয়ে ক'লে, হে বাঘ, তুমি আচলতে কোন? মোক সঁচা কথা কোৱা। কি কাৰণে তুমি বাঘ হ'বলগীয়া হ'ল আৰু মোৰ দৰে নাৰীক কিয় ভক্ষণ কৰিবলৈ ওলাইছা তুমি? প্ৰথমে মোক সকলো কথা খুলি কোৱা, তাৰ পিছতহে তুমি মোক ভক্ষণ কৰিবা। তেতিয়া বাঘে ক'লে, হে পাপিনী স্ত্ৰী, মই তোক পূৰ্ব জন্মৰ মোৰ সকলো কাহিনী বিস্তৃত ৰূপত ব্যক্ত কৰিছোঁ, তই কেৱল শুনি যা। কি কাৰণে মইনো বাঘ হ'ব লগা হ'ল সেয়াই মই তোক এতিয়া ক'ম। পূৰ্বকালত দক্ষিণ দিশত মল্লাপাহা নামৰ এখন নদী আছিল। সেই নদীৰ পাৰতেই মুন্নিবৰ্ণা নামৰ এখন নগৰ আছিল। সেই নগৰখনতেই মই বাস কৰিছিলোঁ। মই এজন ব্ৰাহ্মণৰ পুত্ৰ আছিলোঁ আৰু নদীৰ কাষতেই বহি যাগ যজ্ঞ কৰিছিলোঁ। মই সেই জনমত মই বহু পাপীৰ কাৰণে যজ্ঞ কৰিছিলোঁ আৰু সেই পাপীসকলৰ ঘৰত মই ভোজন কৰিছিলোঁ। মই ধনৰ লোভত বিভিন্ন পাপী মানুহৰ কাৰণে কাম কৰিছিলোঁ। যিবোৰ বস্তুৰ দান ব্ৰাহ্মণে কদাপি ল'ব নালাগে, সেইবোৰ বস্তু মই গ্ৰহণ কৰিছিলোঁ। দানৰ ৰূপত মই বহুতৰে পৰা ধন লৈছিলোঁ, কিন্তু কাকো মই ধন ঘূৰাই দিয়া নাছিলোঁ। তেনেদৰেই পাপ কৰ্ম কৰাৰ পিছত মই বহু বছৰ পাৰ কৰিলোঁ আৰু মই এদিন বুঢ়া হৈ পৰিলোঁ। মই চকুৰে নেদেখা হ'লোঁ, দৃষ্টিশক্তি কমি আহিল, মোৰ চুলি পকি গ'ল, মোৰ সকলো দাঁত সৰি গ'ল, ছালবোৰ সোতোৰা হৈ পৰিল। কিন্তু তাৰ পিছতো দান লোৱাৰ সেই অভ্যাস মই সলাব নোৱাৰিলোঁ আৰু মই ইটোৰ পিছত সিটো পাপ কৰ্ম কৰি গ'লোঁ। এদিন মই ধনৰ লোভত নদীৰ কাষলৈ গ'লোঁ আৰু অন্যান্য ধূৰ্ত ব্ৰাহ্মণৰ সৈতে মই মানুহক ঠগিবলৈ ধৰিলোঁ। ভুল মন্ত্ৰে বিধি বিধান অবিহনেই আমি
দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিছিলোঁ আৰু দানৰূপে বহুত ধন আমি লৈ লৈছিলোঁ। সেই সময়তে এটা বেমাৰী কুকুৰে মোৰ ভৰিত কামুৰি ধৰিলে আৰু মই মূৰ্ছা গৈ মাটিত ঢলি পৰিলোঁ। সেই সময়তে মোৰ প্ৰাণবায়ু উৰি গ'ল আৰু তাৰ পিছতেই যমৰ দুজন দূত সেই স্থানত প্ৰকট হ'ল আৰু মোক ধৰি তেওঁলোকে যমপুৰীলৈ লৈ গ'ল। যমপুৰীত গৈ পোৱাৰ পিছত যমৰাজে চিত্ৰগুপ্তক মোৰ কৰ্মৰ লেখা-জোখা বৰ্ণনা কৰিবলৈ ক'লে। তেতিয়া চিত্ৰগুপ্তই ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, এই ব্ৰাহ্মণে ঘোৰ পাপ কৰিছিল। বেলেগক মিছা কথা কৈ এই ব্ৰাহ্মণে ধন হৰলুকি কৰিছিল। এই ব্ৰাহ্মণে বিধি অবিহনেই পূজা পাতল কৰি ভুল মন্ত্ৰ উচ্চাৰণেৰে মানুহক কেৱল ঠগিছিল। কেৱল মানুহক ঠগাই নহয়, ভগৱানক এই ব্ৰাহ্মণে ঘোৰ অপমান কৰিছিল। সেইবাবেই এই পাপী ব্ৰাহ্মণ কেৱল নৰকৰ বাবেই যোগ্য। তাৰ পিছত যমৰাজে দুটক আদেশ দি মোক নৰকৰ অগ্নিত পেলাই দিলে। বহু বছৰ নৰকৰ শাস্তি ভোগ কৰাৰ পিছত মই বাঘৰ শৰীৰ লাভ কৰিলোঁ আৰু এই দুৰ্গম বনতেই মই বাস কৰিবলৈ ধৰিলোঁ। মই পূৰ্ব জন্মৰ সকলো পাপ স্মৰণ কৰি মহাত্মা, সাধু পুৰুষ, পতিব্ৰতা নাৰী এইবোৰৰ কেতিয়াও মই ভক্ষণ কৰা নাছিলোঁ। মই কেৱল পাপী, দুৰাচাৰী আৰু চৰিত্ৰহীন নাৰীকেই ভক্ষণ কৰিছোঁ। ইয়াৰ অৰ্থ এটাই, মই যাতে পাপৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। এনেদৰেই বাঘটোৱে পূৰ্বজন্মৰ সকলো বৃত্তান্ত সেই মহিলাগৰাকীৰ আগত ব্যক্ত কৰি ক'লে, হে পাপিনী, তোৰ আচৰণ দেখি এনেকুৱা লাগিছে তই চৰিত্ৰহীন। নিজৰ স্বামীক এৰি তই অন্য পুৰুষৰ কাৰণে এই বনলৈ আহিছ। গতিকে আজি তই মোৰ চিকাৰ অৱশ্যেই হবি। এই বুলি কোৱাৰ পিছতেই সেই বাঘে তীক্ষ্ণ নখেৰে সেই মহিলাগৰাকীক টুকুৰা টুকুৰ কৰি ভক্ষণ কৰিলে। তাৰ পিছতেই সেই স্থানত যমৰ দুজন দূত প্ৰকট হ'ল আৰু মহিলাগৰাকীক যমপুৰীলৈ লৈ গ'ল। মহিলাগৰাকীক যমপুৰীত যমৰাজৰ সন্মুখত খাৰা কৰা হ'ল। তাৰ পিছত চিত্ৰগুপ্তই সেই মহিলাগৰাকীৰ লেখা-জোখা চাবলৈ ধৰিলে। চিত্ৰগুপ্তই হিচাপ নিকাচ কৰি ধৰ্মৰাজক ক'লে, হে ধৰ্মৰাজ, এই মহিলাগৰাকীটো অত্যন্ত পাপিনী। এই মহিলাগৰাকীয়ে ঘোৰ পাপ কৰিছে। জীৱনত এই নাৰীগৰাকীয়ে বহুত বেছি ব্যভিচাৰী কাম কৰিছে। এই নাৰীগৰাকীয়ে কেতিয়াও জীৱনত নিজৰ স্বামীৰ সেৱা কৰা নাই। নিজৰ স্বামীক পাহৰি, নিজৰ স্বামীক এৰি পৰ পুৰুষৰ সৈতে ভোগ-বিলাস কাম-বাসনাত মত্ত হৈ আছিল এই নাৰীগৰাকী। মহিলাগৰাকীৰ পাপৰ হিচাপ নিকাচ শুনি যমৰাজে মহিলাগৰাকীক জ্বলন্ত অগ্নিকুণ্ডত পেলাই দিবলৈ দুটক নিৰ্দেশ দিলে যমৰাজে। কেইবা বছৰ ধৰি মহিলাগৰাকীয়ে যমপুৰীত নিৰ্মম শাস্তিৰ সন্মুখীন হ'ল। অগ্নিকুণ্ডৰ পৰা মহিলাগৰাকীক উলিয়াই ৰৌৰৱ নামৰ নৰকলৈ নিক্ষেপ কৰা হ'ল। তেনেদৰেই মহিলাগৰাকীক বহু বছৰৰ কাৰণে বিভিন্ন নৰকলৈ নিক্ষেপ কৰা হ'ল। নৰকত কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ পিছত সেই মহাপাপী নাৰীগৰাকী পুনৰ পৃথিৱীলোকলৈ আহিল আৰু পৃথিৱীলোকলৈ আহি চাণ্ডালৰ ৰূপত তেওঁ জন্মগ্ৰহণ কৰিলে। চাণ্ডালৰ ঘৰত জন্ম হৈ পুনৰ সেই মহিলাগৰাকীয়ে বিভিন্ন পাপ কৰ্মত লিপ্ত হ'ল। বিভিন্ন ব্যভিচাৰী কাম-কাজ কৰিবলৈ ধৰিলে মহিলাগৰাকীয়ে। এজন পাপী পুৰুষৰ সৈতে বিহাৰ কৰিবলৈ ধৰিলে মহিলাগৰাকীয়ে। পূৰ্ব জন্মত কৰা পাপৰ কাৰণে সেই মহিলাগৰাকী ভয়ানক ৰোগত আক্ৰান্ত হ'ল। শৰীৰত বিভিন্ন পীড়া হ'বলৈ ধৰিলে। সেই মহিলাগৰাকীৰ শৰীৰৰ প্ৰতিটো অংগ জ্বলিবলৈ ধৰিলে। মহিলাগৰাকীয়ে চকু মেলিব নোৱাৰা অৱস্থা হ'ল। মৰণকাতৰ পীড়া সহ্য কৰিবলগীয়া হ'ল মহিলাগৰাকীয়ে। শৰীৰৰ প্ৰতিটো অংগ গেলিবলৈ ধৰিলে। গেলি পোক দিবলৈ ধৰিলে মহিলাগৰাকী। সেই মৰণকাতৰ দুখ সহ্য কৰি দিন পাৰ কৰিবলগীয়া হ'ল মহিলাগৰাকীয়ে। এদিন কি হ'ল, তীৰ্থত স্নান কৰিবৰ কাৰণে অন্তপুৰলৈ গমন কৰিলে মহিলাগৰাকীয়ে। তাত গৈ মহিলাগৰাকীয়ে এখন আশ্ৰমৰ বাহিৰত বাস কৰিবলৈ ধৰিলে। সেই আশ্ৰমখনত এটা তুলসী পুলি আছিল। অন্য নাৰীসকলে সেই তুলসী পুলিৰ তলত চাকি জ্বলোৱা দেখি সেই পাপী মহিলাগৰাকীয়েও সেইখিনিকেই কৰিলে। তুলসীৰ তলত চাকি জ্বলাবলৈ ধৰিলে। মহিলাগৰাকীয়ে তুলসীৰ তলত এগছি চাকি জ্বলালে। সেইদিনাই ৰাতি হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হ'ল। তেতিয়াই যমপুৰীৰ পৰা দুজন দূত আহি মহিলাগৰাকীক যমপুৰীলৈ নিবলৈ ওলাল। মহিলাগৰাকীক যমপুৰীলৈ নিবলৈ লওঁতেই ভগৱান বিষ্ণুৰ দুই পাৰিষদ সেই স্থানত উপস্থিত হ'ল আৰু দূতক উদ্দেশ্যি ভগৱানৰ পাৰিষদে ক'বলৈ ধৰিলে, হে দূত, তোমালোকে এই মহিলাগৰাকীক এৰি দিয়া। এই মহিলাগৰাকী নৰকলৈ যোৱাৰ যোগ্য নহয়। কাৰ আদেশত তোমালোকে এই অধৰ্ম কৰিবলৈ লৈছা? তেতিয়া দূতে ক'লে, হে পাৰিষদ,
আমি যমৰাজৰ নিৰ্দেশতে এই মহিলাগৰাকীক যমপুৰীলৈ নিবলৈ ওলাইছো। কিন্তু আমি জানিব পাৰোনে আপোনালোকে আমাক কিয় বাধা দিছে? কাৰণ এই নাৰীগৰাকী অত্যন্ত পাপী, সেইবাবেই এওঁক নৰকলৈ লৈ যোৱাৰ আমি আজ্ঞা লাভ কৰিছোঁ। তেতিয়া সেই ভগৱানৰ পাৰিষদে ক'লে, হে দূত, এই নাৰীগৰাকী ভগৱান বিষ্ণুৰ ভক্ত। এই নাৰীগৰাকী নৰকলৈ যোৱাৰ একেবাৰে যোগ্য নহয়। এই নাৰীগৰাকীয়ে সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাইছে আৰু সেইকাৰণেই এওঁৰ সমস্ত পাপ নাশ হৈছে আৰু সেইবাবেই এওঁ এতিয়া নৰকলৈ যোৱাৰ মুঠেও যোগ্য নহয়। তুলসীৰ তলত চাকি জ্বলাই এওঁ এতিয়া স্বৰ্গৰ অধিকাৰী হৈছে। পাৰিষদৰ সেই কথা শুনি যমপুৰীৰ দুই দূতে মহিলাগৰাকীক সেই স্থানতেই এৰি তেওঁলোক অহা বাটেৰে উভতি গ'ল। যমপুৰীলৈ গৈ দুই দূতে যমৰাজক সমস্ত বৃত্তান্ত ক'লে। তাৰ পিছত ভগৱানৰ দুই পাৰিষদে সেই মহিলাগৰাকীক দিব্য ৰথত উঠাই স্বৰ্গলোকলৈ লৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী সত্যভামা, এনেদৰেই কেৱল তুলসীৰ তলত এগছি চাকি জ্বলোৱাৰ লগে লগেই মনুষ্যৰ সকলো পাপ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে। যি মহিলাই প্ৰতি সন্ধিয়া তুলসীৰ তলত চাকি জ্বলায় সেই নাৰীয়েই সৌভাগ্যশালী হয়। সেই মহিলাগৰাকীৰেই পূৰ্বজন্মৰ সকলো পাপ নাশ হয়। সেই মহিলাগৰাকীয়ে সুখ সমৃদ্ধি লাভ কৰে। প্ৰতি সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে এই মন্ত্ৰ উচ্চাৰণ কৰিব, ওম তুলসী দেৱ্যাই সবিন্মহে বিষ্ণুপ্ৰিয়ায়ে সধীমহি তন্নো বৃন্দা প্ৰচোদয়াৎ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, হাজাৰ অমৃতে স্নান কৰিলেও যিখন ঘৰ বা শ্ৰীহৰিয়ে তৃপ্তি লাভ নকৰে, যিখিনি এজন মানুহে এটা তুলসী পাতেৰে কৰা আৰাধনাতে ভগৱানে তৃপ্তি লাভ কৰে, 10,000 গোদান কৰিলে মনুষ্যই যি ফল লাভ কৰে সেই ফল তুলসী পাত দান কৰিলেই লাভ কৰে মনুষ্যই। যি মনুষ্যই মৃত্যুৰ পূৰ্বে মুখত তুলসী পাতৰ জল লাভ কৰে তেওঁৱেই সম্পূৰ্ণ পাপৰ পৰা মুক্তি লাভ কৰি শ্ৰীকৃষ্ণৰ ধামলৈ গতি কৰে। এনেদৰেই ভগৱান শ্ৰীকৃষ্ণই তুলসীৰ ওচৰত জ্বলোৱা চাকি গছৰ মহত্বৰ বিষয়ে দেৱী সত্যভামাক উল্লেখ কৰিলে। সেইবাবেই কাতি বিহুৰ দিনটোত আপুনিও তুলসীৰ তলত চাকি জ্বলাওক। তুলসীৰ তলত চাকি এগছ জ্বলোৱাৰ মহত্ব বা গুৰুত্ব সনাতন ধৰ্মত বহুত বেছি। তুলসীৰ তলত কিয় চাকি জ্বলাব লাগে তাৰ কাহিনী বিভিন্ন আছে। সেইবাবেই কাতি বিহুত আপুনি সমৃদ্ধিশালী হ'বৰ বাবে, আপোনাৰ সকলো পাপ দূৰ হ'বৰ বাবে, আপোনাৰ ঘৰত ভগৱানে প্ৰতি মুহূৰ্তত বাস কৰিবৰ কাৰণেই তুলসীৰ ভেটিত চাকি জ্বলাবলৈ আপুনি নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি এবাৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াৰ ফল লাভ কৰে। ধন্যবাদ।